মানুহ আহিছে নাই মানুহ আহিছে নাই হাই হেল্ল' কি খবৰ সকলো নিশ্চয় ভালে আছে চ' আজি ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া মেলা চাবলৈ যাম আমাৰ ইয়াতে ফাকুৱা মেলা হয় গতিকে বহুত ডাঙৰ মেলা হয় গতিকে মেলাখনত কেনেকুৱা কি হয় সকলোখিনি দেখাম গতিকে বলক আৰু মোৰ লগৰ চাৰিজনো যাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব গতিকে বলক আজি মেলা চাব যাওঁ চ' এতিয়া আহি গ'লোঁ আমি বাইকত আহি গ'লোঁ বাইক আৰু স্কুটি আৰু বুলেট লৈ আহি গ'লোঁ চ' এতিয়া দেখিছে কিমান মানুহ একদম অসংখ্য মানুহ আৰু এইখন হৈছে কলীয়াগাঁও থানৰ মেলা আৰু এইফালে আমি এতিয়া গাড়ী পাৰ্ক কৰি লওঁ কিমান গাড়ী দেখিছে বহুত গাড়ী মানে বহুত মানুহ আহিছে ইয়াতে গম পোৱা যায় আৰু পূৰা ভিৰ হৈ আছে পূৰা মানুহ ঘৰলৈ কিছুমান গৈছে বাৰুতে আৰু বৰষুণৰ বতৰ যিহেতু বোকাও মাজে মাজে আৰু এয়া পূৰা দোকান চাৰিওকাষে আৰু ভিৰ আছে যথেষ্টখিনি ভিৰ আছে আৰু সময়ো হৈছে আমি অহা 9 বাজিছে ৰাতি চ' এনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আমি তিনিজন মানুহ এয়া আমাৰ মিঠু জয়ন্ত স্বপন আৰু পিছে মই এপাক দেখাই দিছোঁ নহ'লে ভাবিব কেমেৰামেনজন ক'লৈ গ'ল তো এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু বিভিন্ন বস্তুৰে একদম মেলাখন ভৰ্তি হৈ আছে সৰুৰ পৰা ডাঙৰলৈকে যিখিনি মেলাত ওলোৱা বস্তু গতিকে আৰু দোকান পূৰা বহুত দোকান আছে মিঠাই দোকানৰ পৰা আদি কৰি যথেষ্টখিনি দোকান গতিকে এনেকৈ আমি চাই আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোককো এয়া দেখাই গৈ আছোঁ মণিহৰিৰ পৰা আদি কৰি একদম চাওমিন পাণ চান সকলোখিনি যথেষ্টখিনি বস্তু আছে আৰু বহুত দোকান আছে মানে বিৰ দি বাট নোপোৱা অৱস্থা যিহেতু আমি দেৰি হৈছে অহা গতিকে বহুতখিনি মানুহ আগতেই গুচি গ'ল এয়া খেলা বস্তুৰ পৰা আদি কৰি একদম সৰু পোৱালি আৰু এইটো হৈছে মটকা কুঁৱা যিসকলে আহিছে মেলাটো দেখিছে আৰু ভালো লাগে চাই আৰু এইটো হৈছে এডাল্টৰ বাবে কাৰণ ইয়াত মানে অলপ বেলেগ ধৰণৰ খেল হৈ থাকে গতিকে এডাল্টৰ কাৰণে বেলেগ মানুহৰ ইয়াত এলাও নাই বেলেগ মানুহৰ বাকী চাওক এইটো ভিউজটো কি ধুনীয়া ভিউ একদম চাৰিওফালে খালী কেৱল জাক জমকতাই ভৰপূৰ তাৰ মাজে ময়ো আহি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ বহুত ভিৰ যথেষ্টখিনি ভিৰো আছে আৰু যিহেতু বতৰ বেয়া ন চ' সেই দেখি কিছুমান মানুহ আহিব পৰা নাই আৰু প্ৰায় কিছুমান মানুহ দিনতে আহি গৈছে মই একদম সুন্দৰকৈ ভিউজটো দেখাই দিছোঁ আপোনালোকক কি ধুনীয়া ভিউ চাওক বহুত ডাঙৰকৈ হৈছে এইবাৰ আৰু চকৰিটো এইবাৰ বহুত ডাঙৰ হাইটটোও বহুত ওখ গতিকে ভাল লাগে এনেকুৱা কিছুমান দেখিলে আৰু স্বপনে ক'লে মই এবাৰ বাঁহীটো বজাই চাওঁ আমাৰ বাঁহী বজোৱাত লাগি আছে আপোনালোকক দেখাই দিছোঁ এয়া মাজে ময়ো এনেকেই আৰু এইবিলাক গাড়ী আহিছে দেখিছে নাই আৰু মোকো সিহঁতৰ জোৰ জবস্তি কৰি উঠাই দিলে বোলো নমাই দে মোৰ ঘূৰাই এনেকেই ভাল লাগিল গতিকে ভয় লাগিছে এতিয়া বাৰে ঘূৰাই দি আছে ঘূৰি যায় ন এনেকৈ আৰু এখন ভাপ ইঞ্জিন আহি গ'ল ৰেলৰ দাৰ্জিলিঙৰ ভাপ ইঞ্জিন গাড়ী ৰেলগাড়ী আৰু ধুনীয়াকৈ মই কেমেৰাটো লাহে ঘূৰাই দিছোঁ আপোনালোকে ভিউটো চাওক কি সুন্দৰ ন ডেক'ৰেশ্যনবিলাক কি ধুনীয়াকৈ আনিছে কি ধুনীয়াকৈ মেলাখন পাতিছে আমাৰ চাৰিজন তাতে ৰখি আছে তো এনেকৈ ধুনীয়াকৈ আয়োজন কৰিছে বস্তুবিলাক আৰু তাৰপিছতে যিহেতু মেলালৈ আহিছোঁ পাণ এটা নাখালে নহ'ব গতিকে পাণ লৈ ল'লোঁ তাৰপিছত এইটোৱেই হৈছে প্ৰকাণ্ড চকৰিটো তাৰ তলতে মই ৰখি আছোঁ আৰু তাৰ তলৰ ভিউটো খুব সুন্দৰ তাৰপিছতে মই এতিয়া টিকেট কাটি লওঁ তাৰপিছত টিকট লৈ ল'লোঁ আৰু এতিয়া বদৰ লগত চকৰিত উঠিব যাম চকৰি টিকেট কাটি লৈছোঁ এতিয়া চকৰিত উঠিম আপোনালোকক দেখাম আপোনাক ফিল্ডটো কেনেকুৱা লাগে দেখাম আৰু লগত বহি আমাৰ বদৰ থাকিব বদৰ বাকীকেইটা উঠিব ভয় কৰে গতিকে মই বদৰ আহি গ'লোঁ ভিতৰলৈ সোমাই আহি গ'লোঁ আৰু এয়া লাহে ৰখিছে চকৰিটো এতিয়া আমি উঠিমগৈ ধুনীয়াকৈ আহি গ'লোঁ চকৰিত উঠিম পূৰা মানুহ লাইন লাগি আছে পূৰা চলি আছে চকৰিটো এতিয়া নামিব নমাৰ লগে আমি উঠি ল'ম বদৰ অলপ ভয় খাইছে দেই বদৰে ভয় খাইছে কৈছে নটবিলাক টানিছে নাই টেনশ্যন নাই উঠিমেই এবাৰ আৰু এই ছোৱালীজনী নামোতে মানে শ্লিপ খাই গ'ল গতিকে কেতিয়াবা যদিও উঠোঁতে নামোতে সদায় সাৱধান হ'ব দুজনকৈ উঠিব দিয়ে তিনিজন উঠিব নিদিয়ে কাৰণ মানে বেলেঞ্চটোৰ কথা আছেতো চ' এতিয়া আমি উঠি ল'ম বঢ়িয়াকৈ আৰু আপোনালোকক পূৰা ভিউটো ওপৰৰ পৰা দেখাম আৰু কেনেকুৱা লাগে জনাম
এটা ভৰি মোৰ মাজত সোমাই দে এতিয়া ওপৰলৈ আহি আছো তামাম এনজয় হ'ব আৰু চকুত যি মজা লাগে মজা মজা এ মজা দেখিছে নাই ফিল চাওক কি মজা ফিল কি মজা বঢ়িয়া চাওক কি ভিউ কি মজা ভিউ এ মজা Oh my god! Ya bodoh kira kuah. Moza. Sab ki moza sab. Moza. Yeah. Oi, finally hoy gol. Mukko bikai goche. Bhai lagise. Bodoh kira kuah lagil. Oi, bhai lagise. Ba kimanu khua apuluke sab. বাপরে বাপ মাথা বেয়া হৈ গৈছে আৰু এপাক ঘূৰাব আৰু এপাক মাথা বেয়া হৈ গৈছে চবে খেলি মেলি হৈ গৈছে বড়ো খেলি মেলি হৈছে মই খেলি মেলি হৈ গৈছো এইয়া ও ভাইটি কেনেকুৱা লাগিছে এইয়া ভাইটি কেইটা মজা লাগিছে বঢ়িয়া তামাম মজা একদম আমি বহুত ওপৰত আছো 22 ফুট মান ওপৰত আছো বড়ো বহুত ভয় একদম মজা লাগিল কিন্তু মানে ফূৰ্তি বনাই যদি উঠে বেলেগ একো নাই কিন্তু ভয়কৈ উঠিব নহ'ব কিন্তু তথাপি ভয় লাগিছে মজা মেলা মজা চকুৰ পৰা ধুনীয়াকৈ নামি আহি গ'লোঁ আহি পেলাই এতিয়া কিবা কিবি এটা খোৱাৰ সন্ধানত আমি নামি পৰিলোঁ তো কাষতে এখন দোকান পালোঁ এই দোকানখনলৈকে গ'লোঁ চালোঁ খুব ধুনীয়াকৈ একদম কাৰিকৰকেইটাই বনাই আছে তাৰপিছতে আমি চাহ খোৱাৰ ব্যৱস্থা কৰিলোঁ যিহেতু চাহৰ চহকী ফাইনেলি চকুত উঠি আহি গ'লোঁ আৰু বড়োৱে তামাম ভয় কৰিছে বড়ো একদম পূৰা শান্ত শিষ্ট হৈ গৈছে এইটো আমাৰ বড়ো কেনেকুৱা লাগিল মানে জীৱনত কি নুঠে আৰু এনেকুৱা ভয় খাই গ'ল তাৰমানে তো এতিয়া ইয়াত চাহ খাবলৈ আহিছোঁ বঢ়িয়াকৈ চাহ অকণমান খাই লওঁ আৰু অসমীয়া আমাৰ যেতিয়া চাহ খাবই লাগিব এতিয়া চাহটো খাই লওঁ বঢ়িয়াকৈ আমাৰ চপন চৰকাৰে চাহটো দি দিছে সেইটো চাহটো মাৰি লওঁ তাৰপিছত কিবা কিবি খাই পেলাই ঘৰলৈ যাম এয়াই আমাৰ মেলা বহুত ডাঙৰ মেলা গতিকে যিখিনি দেখাব পাৰিলোঁ আপোনালোকক দেখালোঁ চপনে আমাৰ কাপ লৈছে গুগল পে' কৰি দিছে ন গুগল পে' যদি জিপে যায় তেতিয়াহ'লে ল'ম নহ'লে নাই সেইটোৱে মেইন কথা কাপ লৈছে অঁ কাপ এইটো ৱৰ্ল্ড কাপ চপন কাপ বেচাই কাপ লয় আকৌ দেই মানুহজনীলে বদাই মাছ লৈছে বদা কেনেকুৱা লাগিছে এডাল বঢ়িয়া বস্তু কিন্তু আমি শুই গ'ল দিয়া মোক মাৰি দিয়া মানে মাছাজ লৈ মজা আছে বদাটো এতিয়া ভয় খাই গ'ল এতিয়া এডাল লগাই গ'ল ভাল হৈ গ'ল এতিয়া আহি গ'লোঁ আমি জেলেপি দোকানত জেলেপি খাব লাগিব খেলেপি পূৰা জেলেপি পাক দি আছে আজিলৈকে বুজি নাপালোঁ জেলেপিটো আজিলৈকে কাৰিকৰে কিয় চিধা কৰিব নোৱাৰিলে তো চব কিনাত ব্যস্ত হৈ আছে আমাৰ পাৰ্টি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু যিহেতু বেপাৰো বেয়া ন বহুত কাৰণ বৰষুণৰ কাৰণে মানুহ আহিব পৰা নাই একদম এইটো পূৰা চব মিঠাই পাৰ্ট গোটেইখিনি পূৰা মিঠাই দোকান দি থৈছে আৰু বেপাৰ কেনেকুৱা বৰষুণৰ কাৰণে দিগদাৰ হৈছে ন জলপি লৈ ল'লোঁ আৰু জলপি খাব লাগিব মিঠু চৰকাৰ বদৰ চৰকাৰ তাৰপিছত স্বপন চৰকাৰ
চবেই আমি খোৱাত ব্যস্ত হৈ গ'লোঁ আৰু এফালে এটা পোৱালি আছে আৰু দেখাইছোঁ ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা राजस्थान হা राजस्थान ৰাজস্থান কেনেকুৱা চলিছে নাই বেপাৰ চলিছে নাই 70 पे 70 रुपये বঢ়িয়া অসমীয়া ভালকৈ বুজি নাপায় তথাপিও তাক সুধিলোঁ তাৰপিছতে আজি মেলাখনৰ মুখ্য বঢ়িয়া। আকৰ্ষণ আমাক খুৰা একদম মজা মানুহ আহিছে নাই মানুহ আহিছে নাই মানুহ আহিছে নাই মজা এতিয়া বঢ়িয়াকৈ চাওমিনটো অৰ্ডাৰ দিছোঁ চাওমিনটো খাওঁ পেটটো পূজা কৰি আৰু তাৰপিছত ঘৰলৈ যাম এনেকৈ চাই মেলি একদম বঢ়িয়াকৈ আহি গ'লোঁ আৰু এতিয়া ঘৰলৈ যাম আপোনালোকক যিখিনি দেখাব পাৰিলোঁ দেখালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম